নমস্কাৰ মই এডভোকেট সুমি মেধি লিগেল টক্স উইথ সুমি মেধি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এমাহ পাৰ হৈ গ'ল যোৱা 19 ছেপ্টেম্বৰৰ পৰা আমি কেনেকৈ জীয়াই আছোঁ আমি সকলো অসমবাসীহে জানো জুবিনদাৰ আসলতে কি হৈছিলে জুবিনদাৰ ক্ষেত্ৰত যিখিনি হৈ গ'ল মই অকমান আবেগিকে হৈ যাওঁ এই কথাটো ওলালে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন আহিছিলে যেহেতু আমাৰ চেনেলটো হ'ল লিগেল টক্স উইথ সুমি মেধি এটা লিগেল চেনেল তাত সকলো আইনৰ কথাসমূহ আলোচনা কৰা হয় এই বিষয়টো জানিবৰ কাৰণে বিভিন্ন যুৱ প্ৰজন্মৰ পৰাও প্ৰশ্ন আহিছিলে সেয়েহে আমি ভাবিলোঁ যে আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত কথা নাপাতি আমি অকমান ওলাই যাওঁ বাহিৰত তেওঁলোকৰ মাজত থকা প্ৰশ্নখিনিও আমি জানিবলৈ চেষ্টা কৰোঁ সেই হেতুকে আজি ইয়াত আমি উপস্থিত হৈছোহি আমি এতিয়া আছোঁ কটন বিশ্ববিদ্যালয়ৰ ব্ৰহ্ম চৌধুৰী হোষ্টেলৰ ছাত্ৰবৃন্দৰ লগত নহয় জানো অকল হোষ্টেলৰ ল'ৰাখিনিয়ে আছে চাগে ইয়াতে তো তেওঁলোকৰ মনৰ প্ৰশ্নখিনি আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ ভিতৰত যিখিনি আইন সংক্ৰান্তীয় প্ৰশ্ন আছে সেইখিনি আমাক আজি বিনাদ্বিধাই সুধিব পাৰিব এইখিনিতে কৈ দিওঁ আমাৰ যিখিনি আলোচনা হ'ব সেই আলোচনাখিনি সম্পূৰ্ণ আইনৰ সৈতে জড়িত হোৱাটো উচিত আদালতৰ মজিয়াত আচলতে কি হৈ আছে জুবিনদাই ন্যায় কি ধৰণে পাব এই গোটেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আমাৰ মাজত এগৰাকী ক্ৰিমিনেল এডভোকেট আমাৰ মাজত নিমন্ত্ৰণ জনাই আনিছোঁ তেখেত হৈছে এডভোকেট মনজিৎ বিশ্বাস ডাঙৰীয়া সঞ্জিত দা আপোনাক স্বাগতম জনাইছোঁ লগতে SNBCৰ হোষ্টেলৰ সমূহ ছাত্ৰবৃন্দক মই স্বাগতম জনাইছোঁ আপোনালোকৰ বিনাদ্বিধাই যিখিনি প্ৰশ্ন আছে সুধিব তাৰ আগত মোৰ দুটা প্ৰশ্ন আছে মোৰ নিজাববীয়া প্ৰশ্ন মই এইখিনি এবাৰ সুধি ল'ব বিচাৰিছোঁ মনজিৎ দা আমি সকলোৱে লিখি আছোঁ আটাইতকৈ ডাঙৰ কথা অসমত এতিয়া 3 মিলিয়নৰ ক্ৰছ কৰি গ'ল যে জাষ্টিছ ফৰ জুবিনদা আমি সকলোৱে লিখিছোঁ আমি জুবিনদাক সকলোৱে ইমান ভাল পাওঁ অকল লিখি আছোঁ জাষ্টিছ ফৰ জুবিনদা জুবিনদাৰ আচলতে কি হৈছিলে আমি এই বিষয়টো সকলোৱে জানিব বিচাৰিছোঁ তেওঁক ন্যায় দিব লাগে যেতিয়ালৈকে তেওঁ ন্যায় নাপায় তেতিয়ালৈকে চাগে আমি কোনো অসমবাসীয়ে বুলি নকওঁ এতিয়া গোটেই বিশ্বত তুলপাৰ লৈছে কোনো শান্তিত থাকিব নোৱাৰিব এই যে জাষ্টিছ ফৰ জুবিনদা লিখিছোঁ আপোনাৰ দৃষ্টিত তেওঁ জাষ্টিছ কেনেকৈ পাব মানে সেই কথাটো অকণমান বুজাই দিয়ক দেখো জাষ্টিছ ফৰ জুবিনদা যেটো হ্যাশট্যাগ ওলাই আছে তাতে সবচেয়ে ডাঙৰ ডেফিনেশন হৈছে জাষ্টিছ এতিয়া জাষ্টিছটোৰ ডেফিনেশনটো কি এতিয়া জাষ্টিছৰ বিভিন্ন ধৰণৰ বিভিন্ন ফিলসফাৰে ডেফিনেশন দিছে এতিয়া এইটো ক্ষেত্ৰত মোৰ লাগে জাষ্টিছটো হৈছে ফেয়াৰ ইনভেষ্টিগেশ্যনটো ফেয়াৰ হ'ব লাগে নিৰপেক্ষ ইনভেষ্টিগেশ্যন হ'ব লাগে ইনভেষ্টিগেশ্যন দেখক এটা দুখী মানুহ যদি হাৰি যায় কিবা আইনৰ হুৰংগা লৈ পেলাই সেইটো ইনজাষ্টিছ Similarly, এটা নিৰ্দোষী মানুহ যদি দুখী সাব্যস্ত হ'ব লাগে হেতুও কিন্তু ইনজাস্টিস দুটাই ইনজাস্টিস এই কাৰণে জাস্টিস মোৰ হিচাপে হ'ল ফেয়াৰ ইনভেষ্টিগেশ্যন তদন্ত বিষয়ে তেওঁলোকৰ মোৰ হিচাপে তেওঁলোকে ফ্যাক্টটো ল'ব লাগে অপিনিয়ন দিব নালাগে কোনে কি কৈছে কি বস্তু পোৱা গৈছে কোত কি ফিংগাৰপ্ৰিন্ট পাইছে কি পাইছে সিসিটিভি ফুটেজ এই গোটেই বস্তুকিটা আদালতত মজিয়াত আনিব লাগে জাস্টিস মোৰ হিচাপত জাস্টিস হিয়াৰ মিন্স ফেয়াৰ ইনভেষ্টিগেশ্যন টু একদম ফেয়াৰ হ'ব লাগে যদি ইনভেষ্টিগেশ্যন টু ফেয়াৰ হয় তেতিয়াই মোৰ হিচাপে জুবিনদাই জাস্টিস পাব এণ্ড ফেয়াৰ ইনভেষ্টিগেশ্যন মিন্স এজন গিল্টি মানুহ ওলাই যাব নালাগে এট দ্য সেম টাইম এজন ইনোসেন্ট মানুহ সোমাই যাব নালাগে ফেয়াৰ ইনভেষ্টিগেশ্যনটোৱে মোৰ হিচাপত জাস্টিস এইটো ক্ষেত্ৰত ঠিকে কৈছে আপুনি এই প্ৰশ্নটো মানে বহুতৰ মাজত আহি আছে সবে লিখি আছে সকলোৱে ভাল পায় কাৰণে লিখিছে #জাষ্টিছ ফৰ জুবিনদা আসলতে জুবিনদাৰ ক্ষেত্ৰত জুবিনদাৰ মনটো ইমান বেছি পবিত্ৰ আছিলে যেটো সঁচা হয় সেই কথাটোৱে হ'ব লাগে সেইটোৱে আসলতে ন্যায় আৰু তেতিয়াই জুবিনদাই জাষ্টিছ পাব বুলি আমি ভাবো এতিয়া এই যে ন্যায় প্ৰক্ৰিয়াটো যে আৰম্ভ হৈছে এখন এফআইআৰৰ ওপৰত বেছ কৰি আৰম্ভ হৈছে এই এফআইআৰখন দিয়া হৈছিলে মৰিগাঁও থানাত মই এফআইআৰৰ কপিটো পাইছোঁ আমি চাৰ্টিফাইড কপি ওলোৱা গৈছে সো এফআইআৰখন মই এবাৰ পঢ়ি দিব বিচাৰিছোঁ যিখনৰ ওপৰত বেছ কৰি আসলতে গোটেই প্ৰক্ৰিয়াটো চলি আছে এতিয়া মই অকণ পঢ়ি দিছোঁ প্ৰতি মাননীয় মৰিগাঁও সদৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয় এজাহাৰ আসামী শ্ৰী শ্যামকানু মহন্ত প্ৰীতা অজ্ঞাত আয়োজক নৰ্থ ইষ্ট ফেষ্টিভেল সিদ্ধাৰ্থ আৰু অন্যান্য মহোদয় বিন্ত নিবেদন এই যে নিম্নলিখিত
ঠিকনাৰ স্থায়ী বাসিন্দা মই লোক হওঁ আমি আমাৰ মৰমৰ গায়ক জুবিন গাৰ্গক উপৰোক্ত আছামী কেইজনে ষড়যন্ত্ৰমূলকভাৱে অসমৰ পৰা বহিৰাষ্ট্ৰলৈ গান গাবলৈ লৈ গৈ তেওঁক তাতে হত্যা কৰে যি মোৰ তথা সমগ্ৰ অসমবাসীৰ বাবে অতি দুখজনক সেয়েহে মহোদয়ে দয়া কৰি উক্ত আছামীগণৰ বিৰুদ্ধে বিহিত আইনগত ব্যৱস্থাৰ লগতে ইয়াৰ লগত জড়িত অন্য লোকসকলৰ বিৰুদ্ধে বিহিত আইনগত ব্যৱস্থা ল'বৰ বাবে প্ৰাৰ্থনা কৰা হ'ল ইতি শ্ৰী ৰাতুল বৰা অধিবক্তা মৰিগাঁও এগৰাকী মৰিগাঁৱৰ এডভকেটে এই এফআইআৰখন দিছিলে এই এফআইআৰখন মৰিগাঁৱত দিয়া হৈছিলে যদিও এই গোটেই ইনভেষ্টিগেশ্যনটো এতিয়া একচুৱেলি CIDয়ে লৈ লৈছে সেয়েহে এই এফআইআৰখনৰ ওপৰত বেছ কৰিয়ে CID এতিয়া ইনভেষ্টিগেশ্যন চলি আছে এই এফআইআৰখন ৰেজিষ্টাৰ্ড হৈছে হোৱা ছেকশ্যনছখিনি হৈছে ছেকশ্যন 61(2) ছেকশ্যন 105 ছেকশ্যন 106 আৰু লেটাৰ অন আৰু এটা ছেকশ্যন এড হৈছে ছেকশ্যন 103 এতিয়া মই জানিব বিচাৰিছোঁ মজিদা এই যে যিখিনি ছেকশ্যনৰ ওপৰত এতিয়ালৈকে যিখিনি ছেকশ্যন আহিছে যিখিনিৰ ওপৰত আমাৰ ইনভেষ্টিগেশ্যন চলি আছে সেই ছেকশ্যনখিনি অকণমান বুজাই দিব নেকি প্ৰথমৰ পৰা লওকচোন এখন এইটো কেছ যেতিয়া ইনিচিয়েলি যেতিয়া যিকোনো ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হয় এটা এফআইআৰৰ ওপৰত বেছ কৰি পেলাই যেতিয়া এফআইআৰটো দিয়ে তেতিয়া পুলিচে এই এফআইআৰত যিখিনি লিখা আছে তাৰ ওপৰত বেছ কৰি পেলাই কেইটামান আইনী ধাৰা দিয়ে কিন্তু এই ধাৰাটো ফাইনেল নহয় তথাপি যিটো ইনিচিয়েলি যিটো ধাৰাৰ ওপৰত এই কেছখন ৰেজিষ্টাৰ হৈছে এই ধাৰাখিনি হৈছে 61(2) প্ৰথম ধাৰা 61(2) হৈছে ষড়যন্ত্ৰ কনস্পাইৰেচি এতিয়া ষড়যন্ত্ৰ ইন ইটছেল্ফ ইজ নট এন অফেন্স কিন্তু ষড়যন্ত্ৰ কি বস্তু কৰাৰ কাৰণে চুৰি কৰাৰ কাৰণে মাৰ্ডাৰ কৰাৰ কাৰণে তো ষড়যন্ত্ৰ ইজ ইন ইটছেল্ফ ইজ নট এন অফেন্স এতিয়া ষড়যন্ত্ৰৰ লগত আছে 105 এইটো এটা টেকনিকেল বস্তু হয় এইটো পানিশমেণ্ট ফৰ কালপেবল হমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এতিয়া কালপেবল হমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ যদি মই একদম সহজ ভাষাত বুজাব লাগে হমিচাইডটো কি যেতিয়া এজন মানুহে আন এজন মানুহক মাৰে সেইটোকে কয় হমিচাইড যেতিয়া ইণ্টেনশ্যন থাকে মাৰাৰ ঠিক আছে সেইটো হৈ যায় কালপেবল হমিচাইড ছাপ'জ মই পাহাৰৰ পৰা কিবা এটা মই দলিয়াই দিলোঁ সেইটো মই নাজানো তলত কোনোবা আছে কিন্তু সেইটো মূৰত পৰি পেলাই কোনোবা মৰি গ'ল হমিচাইড এজন মানুহে আন এজন মানুহক মাৰিছে বাট দিছ ইজ নট এ কালপেবল হমিচাইড কালপেবল হমিচাইড হ'ব লাগিলে তেওঁৰ মাৰাৰ উদ্দেশ্য থাকিব লাগিব যে তেওঁক মাৰোঁ বুলি মাৰিম আকৌ কালপেবল হমিচাইডো কিন্তু আকৌ গোটেই কালপেবল হমিচাইডখিনি মাৰ্ডাৰ নহয় এতিয়া মই আপোনাক এটা উদাহৰণ যদি দিব লাগে এটা ছাপ'জ আপোনালোকৰ দুজনৰ কাজিয়া হৈছে কাজিয়া হওঁতে তেওঁ কিবা এটা চোকা অস্ত্ৰ দি আপোনাক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছে আপুনি নিজক বচাব গৈ পেলাই বন্দুক এটা ওচৰত পাইছে আপুনি এটা গুলিয়াই দিলে যাৰ এতিয়া তেওঁৰ ডেথ হৈ গ'ল এতিয়া নৰ্মেলি মানুহে ভাবিব এইটো মাৰ্ডাৰ কিন্তু আইনী প্ৰক্ৰিয়াত এইটো মাৰ্ডাৰ নহয় এইটো কালপেবল হমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ কেলে এইটো ছাৰ্ডেন ফাইটত এনেকুৱা কেইটামান এক্সেপশ্যন আছে কিন্তু এইটো কেছত পৰৱৰ্তীকালে পুলিচে মাৰ্ডাৰৰ ছেকশ্যনো কিন্তু এড কৰিছে 103 হৈছে মাৰ্ডাৰৰ ছেকশ্যনো এড কৰিছে আৰু এইবোৰ যিবোৰ ছেকশ্যন এড কৰে এইবোৰ টেণ্টেটিভ ইনিচিয়েলি এইখিনি যেতিয়া চাৰ্জশ্বিট ফাইল কৰিব তাৰকে ছেকশ্যন বাঢ়িবও পাৰে কমিবও পাৰে এতিয়া তদন্ত কৰি পেলাই যদি ছাপ'জ মাৰ্ডাৰৰকৈ আৰু বেলেগ কিবা অফেন্স ওলাইছে কোনোবাই কাৰোবাৰ যেনেকুৱা ইয়াতে ওলাই আছে জুবিনদাৰ পইচা হেৰি হৈছে কোনোবাই তেওঁৰ যিটো সিদ্ধাৰ্থ শৰ্মাই তেওঁৰ পইচা মাৰিছে বা হেৰি হৈছে তেতিয়া বেলেগ ছেকশ্যন এড হ'ব পাৰে ছেকশ্যন ফাইনেল কৰে কোৰ্টত যেতিয়া কেছটো যেতিয়া কোৰ্টৰ মজিয়াত যায় এটা ষ্টেজই আছে এইটোকে কয় ফ্ৰেমিং অফ চাৰ্জেছ তেতিয়া গৈ পেলাই যিখিনি চাৰ্জ ছেকশ্যন লাগিব এই চাৰ্জকে ছেকশ্যন বুলি কয় যেতিয়া যিটো বহাব কোৰ্টে সেইটোৱে ফাইনেল চ' এইখিনি ছেকশ্যন লাগিছে কনস্পাইৰেচি কালপেবল হমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ আৰু এটা লাগিছে ছেকশ্যন 106 ইজ এ ডেথ কজিং বাই নেগলিজেঞ্চ যিটোৰ কাৰণে 5 বছৰৰ কাৰাদণ্ড আছে কাৰোবাৰ নেগলিজেঞ্চৰ কাৰণে যদি কোনোবা ঢুকায় তেতিয়াহ'লে তেওঁৰ কাৰণেও আমাৰ দণ্ডবিধিত 106ৰ আণ্ডাৰত 5 years ইমপ্ৰিজনমেণ্ট মেক্সিমাম হ'ব পাৰে এইখিনি ছেকশ্যন এই ছেকশ্যনখিনি খুব ধুনীয়াকৈ আপুনি এক্সপ্লেইন কৰিলে এতিয়া মই জানিব বিচাৰিছোঁ তোমালোকৰ মই সৰু চব তোমালোকে কৈছোঁ তোমালোকৰ ভিতৰত থকা প্ৰশ্নবোৰ আমাক অকণমান সোধা আমি যিমানখিনি হয় উত্তৰ দিবলৈ আমি চেষ্টা কৰি যাম নমস্কাৰ এইকেইদিন মানে মিডিয়াত খুব দেখি আছোঁ SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম মানে যোনটো জুবিন গাৰ্গ হত্যাকাণ্ড বুলিয়ে ক'ব লাগিব যোনটো চলি আছে তাৰ কাৰণে তদন্ত কৰিবলৈ গঢ়ি তোলা হৈছিল
আৰু আমি গম পাইছোঁ যে তেওঁলোকৰ টীমটোৱে ছিংগাপুৰৰ আৰক্ষীৰ লগতো কণ্টেক্ট কৰিছে, তালৈকে গৈছেও। তেওঁলোকে মই জনাত আজি আহি পাইছে, অসমলৈ উভতি আহি পাইছেহি, আৰু ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকক কমিটমেণ্ট দিছে যে অহা 10 দিনত কোনোবা 3টা অতি গুৰুত্বপূৰ্ণ তথ্য দিব, এভিডেঞ্চ দিব, আৰু সেইখিনি অসম আৰক্ষীয়ে ল'ব, SITয়ে ল'ব আৰু তদন্ত কৰিব আৰু আগবাঢ়ি যাব কেছটো। কিন্তু সেই যোনখিনি তথ্য এভিডেঞ্চ সেইখিনি যে গ্ৰহণযোগ্য, সেইখিনি যে বিশ্বাসী, আমি কিমান দূৰ মানে বিশ্বাস কৰিম সেই তথ্যখিনিক, সেই এভিডেঞ্চটোক আমি কিমান দূৰ বিশ্বাস কৰিম? একো যে তাত মানে টেম্পাৰিং হোৱা নাই, আমি কেনেকৈ মানিম? CCTV ফুটেজটো আমি সাধাৰণ আমাৰ হোষ্টেলৰ ল'ৰা এজনে টেম্পাৰ কৰিব পাৰিব, তেওঁলোকে যে কৰা নাই আমি কেনেকৈ মানিম? কাৰণ যোনজনে কেছটোৰ একিউজড শ্যামকানু মহন্ত, তেখেত কিমান হাত দীঘল আমি জানো, তেখেতৰ হাউচ পাৰ্টিত কিমান হাত দীঘল মানুহ নিমন্ত্ৰিত থাকে আমি জানো। তো এই বস্তুটো কিমান বিশ্বাসী, সেই কথাই মানে সেই ৰহস্যটোৰে আচলতে মোৰ প্ৰশ্নটো জন্ম লৈছে। তো এইটো যদি ছাৰে অকণমান ক্লিয়াৰ কৰি দিব পাৰে। আপুনি এইটো প্ৰশ্ন মানে আৰু মোৰ মাজতো আছিলে, কিছুমান ফোন কলছত আহে SIT মানে কি, যিহেতু আমি এইটো এপিছ'ড ৰেকৰ্ড হৈ আছে, এইটো কাৰণে আপুনি ফ্ৰম SITৰ পৰা কওক যে SIT কি হয়, SITৰ প্ৰয়োজনীয়তা, এই গোটেই কথাখিনিৰ পৰা আৰম্ভণি কৰক। ইয়াতে দুটা প্ৰশ্ন ইনভলভ হৈছে। এটা হৈছে হোৱাট ইজ এন SITটো কি। ছেকেণ্ড প্ৰশ্ন যে আমাৰ SIT যিটো ছিংগাপুৰত গৈ পেলাই যিটো তদন্ত কৰিছে, বাট ছিংগাপুৰৰ অথৰিটিয়ে যিটো আমাক SITক যিখিনি এভিডেঞ্চ বা যিখিনি মেটেৰিয়েল দিছে, এইখিনি মেটেৰিয়েল কোৰ্টত কিমানখিনি গ্ৰহণযোগ্য আৰু কিমানখিনি ট্ৰাষ্টৱৰ্থী, সেইটোৱে তোমাৰ বেছিক কুৱেশ্যন। SITটো কি? SITৰ ফুল ফৰ্ম হৈছে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম। এতিয়া আমাৰ SIT লাগে কিয়? ৱাই উই নিড এন SIT? এতিয়া দেখক, আপোনালোকৰ এইটো পাণবজাৰ থানা, এই হোষ্টেলটো পাণবজাৰ থানাৰ আণ্ডাৰত আছে। এতিয়া কালি ছাপ'জ হোষ্টেলত কিবা এটা ঘটনা হৈছে, গৈ পেলাই কোনোবা এজনে গৈ পেলাই FIR এখন দিছে পাণবজাৰ থানাতে। এতিয়া পাণবজাৰ থানাৰ যোনজন তেতিয়া আৰক্ষী বিষয়া থাকিব, তেওঁ কেছটো তদন্ত কৰি থকা সময়ত তেওঁ ট্ৰেন্সফাৰ হৈ যাব পাৰে পল্টন বজাৰ, মৰিগাঁও, ডিব্ৰুগড়। তেতিয়া কি হ'ব? তদন্তটো তাতে ষ্টপ কৰিব লাগিব। তেওঁ নতুন যোনজন আহিব, তেওঁ আকৌ তাৰ পৰা তদন্তটো ষ্টাৰ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে গৈ পেলাই এটা FIR দিছে, আকৌ পিছ মুহূৰ্তত বেলেগ কোনোবা গৈ পেলাই বেলেগ কোনোবা এটা ঘটনাৰ FIR দি দিছে, তেওঁৰ সেইটো তদন্তও কৰিব লাগিব। SIT যেতিয়া গঠন কৰে, তেওঁক এটা স্পেচিফিক টাস্ক দিয়া হয় যে আপোনাক এইটো কেছতে আপুনি ইনভলভ, বেলেগ কেছত আপুনি ইনভেষ্টিগেশ্যন কৰিব নালাগে, এইটো কেছত আপুনি ইনভেষ্টিগেশ্যন কৰক। আৰু তেতিয়াহ'লে এই ট্ৰেন্সফাৰ পষ্টিং যিটো হয়, এইটোৰ কাৰণে এফেক্ট নহয়। তেতিয়া এটা কণ্টিনিউটি থাকে, এটা ইনভেষ্টিগেশ্যন এটা কণ্টিনিউটি থাকে। এইকাৰণে চেঞ্চিটিভ মেটাৰ য'ত লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্ট ইনভলভ থাকে, তাতে নৰ্মেলি এডভাইজেবল যে এটা SIT বনাই ল'ব লাগে। এইটো হৈছে প্ৰথম প্ৰশ্নৰ উত্তৰ যে SITটো কি। ছেকেণ্ড প্ৰশ্ন, হেৰিৰ পৰা আপোনাৰ ছিংগাপুৰৰ পৰা আমাৰ ইয়াৰ SIT গৈ পেলাই যিখিনি এভিডেঞ্চ কালেক্ট কৰিছে, এইখিনি আমাৰ কোৰ্টত 100% এভিডেঞ্চ হিচাপে ল'ব পাৰিব। তাৰ প্ৰাৱধানো আছে, নতুন যিটো BNS বনাইছে তাতে 313 নহ'লে 19 নম্বৰ ধাৰা, তাতে এইটো হেৰি হয়, আপোনাৰ এভিডেঞ্চ হিচাপে ল'ব পাৰিব। ছেকেণ্ড হৈছে এইটো কিমান ট্ৰাষ্টৱৰ্থী, কিমান বিশ্বাসযোগ্য। দেখক, এই বস্তুটো বিশ্বাসযোগ্য বস্তুটো এইটো কোৰ্টে ডিচাইড কৰিব। এইটো এভিডেঞ্চ হিচাপে ল'ব পাৰিব, প্ৰুফ হিচাপে এইটোক ল'ব পাৰিব। বিশ্বাসযোগ্য ট্ৰাষ্টৱৰ্থী এইটো কোৰ্টে, কেলেকে এতিয়া ছাপ'জ তাতে কোনোবা এটা মানুহে কৈছে টেম্পাৰ হৈছে না হোৱা নাই। ছাপ'জ আপোনাৰ প্ৰশ্নটো মই লৈছোঁ, এটা CCTV কেমেৰা টেম্পাৰ হৈছে না হোৱা নাই। তাৰ কাৰণে আমাৰ ইণ্ডিয়ান লতে কি হয়, যোনটো মেইন ডিভাইচ য'ৰ পৰা CCTV ফুটেজটো লোৱা হ'ব, এটা চাৰ্টিফিকেট দিব লাগিব, এইটো কোনটো অৰিজিনেল ডিভাইচৰ পৰা এইটো লোৱা হৈছে। এইটোকে এভিডেঞ্চ এক্টত আগত আছিলে 65B, এতিয়া চেঞ্জ হৈছে হেৰি, চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত যোনে ৰেকৰ্ড কৰিছে, যদি কোনোবাই কিবা মোবাইলত ৰেকৰ্ড কৰিছে, তেওঁক উইটনেছ বক্সত মাতিব লাগিব। তাৰপিছত তেওঁ সেইকাৰণে ট্ৰাষ্টৱৰ্থীটো কোৰ্টে ডিচাইড কৰিব। কিন্তু যদি এইটো গ্ৰহণযোগ্য নেকি, য়েছ, এইটোকে এভিডেঞ্চ হিচাপে ল'ব, কিন্তু কিমানখিনি এইটো সঁচা মিছা, ইট উইল ডিপেণ্ড অন দ্য কোৰ্ট। কোৰ্টে ডিচাইড কৰিব। এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ আহিব পাৰোঁ। বহুত বহুত ধন্যবাদ সুমিবা। এতিয়া আমি সমগ্ৰ অসমে জুবিনদাৰ কাৰণে ন্যায় বিচাৰিছে। আচলতে আমি ন্যায় বোলা শব্দটো আপুনি যোনটো কৈছিল, আমি কেনেধৰণৰ ন্যায় বিচাৰিছোঁ। আমি এটা ছিষ্টেমত যাব লাগিব, যোনটো ছিষ্টেমত
আমাৰ মনলৈ প্ৰথম প্ৰশ্নটো আহে আমি নাজানো যে জুবিনদাৰ কোনে কিমান পইচা খাইছে কিমান প্ৰপাৰ্টি তেওঁৰ পৰা তেওঁক ফাঁকি দি লৈ যোৱা হৈছে তেওঁৰ আঁৰত পাছফালে থাকি তেওঁক ডেগাৰ মৰা হৈছে বুলিয়ে মই ক'ম কিন্তু আমাৰ মনত প্ৰথম প্ৰশ্নটোৱে আহে যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল আমাৰ ন্যায় বুলি ক'বলৈ গ'লে আমাৰ মনত প্ৰথম প্ৰশ্নটো আহে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল এতিয়া বহুতে বহুত কথা কৈ আছে প্ৰপাৰ্টিৰ কথা কৈ আছে কোনোবাই কাৰোবাৰ ওপৰত বোকা ছিটিয়াই আছে কিন্তু আমাৰ প্ৰথম প্ৰশ্নটো হ'ল যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল সেই প্ৰশ্নটোৰ উত্তৰহে আমাক লাগে আচলতে এতিয়া 26/11 আমি কথা এটা ক'ম য'ত তাজ হোটেলত যেনেকৈ কাছাবে নৰসংহাৰ কৰিছিল সেই একেকেইজন মানুহে আমাৰ অসমীয়া যিটো তেনেকৈ নৰসংহাৰ কৰিলে নেকি কাৰণ জুবিন গাৰ্গ সকলোৰে হয় জুবিন গাৰ্গ সকলোৰে অন্তৰত সোমাই আছে আৰু যিসকল মানুহ এই জুবিন গাৰ্গৰ বিষয়টোত সোমাই আছে মৃত্যুৰ তেওঁ কায়িকভাৱে নোহোৱা হৈ গৈছে আমি বিচাৰোঁ যে প্ৰথম প্ৰশ্নটো হ'ব নালাগে নেকি যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল আমি সেই ৰহস্যটো জানিব বিচাৰোঁ সেই ৰহস্যটো আমি জানিবলৈ আমি কেনেকৈ আগবাঢ়ি যাব লাগে বা ন্যায় প্ৰক্ৰিয়াত আমি কিমান দূৰ আগবাঢ়িছোঁ সেই কথাটো আমি জানিব বিচাৰিম কাৰণ আমি অসমৰ কোনো মানুহে বিচৰা নাই যে সিদ্ধাৰ্থ শৰ্মাৰ প্ৰপাৰ্টি কিমান সেইটো সেইবোৰ আমি বিচাৰিম শ্যামকানু মহন্তৰ প্ৰপাৰ্টি কিমান হাত দীঘল মানুহ কোন মন্ত্ৰীৰ লগত হাত আছে হাত নাই সেইবোৰ কথা আমি ভাবোঁ যে ছেকেণ্ডেৰী কথা কিন্তু আজি এমাহ ডেৰ মাহে মানুহখিনিয়ে যে শুবলৈ পোৱা নাই খাবলৈ পৰা নাই যে জুবিন গাৰ্গ কেনেকৈ নোহোৱা হৈ গ'ল এজন বাঘহেন মানুহ এজন তেওঁক কোনে নোহোৱা কৰি পেলালে আমাৰ প্ৰথম প্ৰশ্নটো সেইটো আহিছে মনলৈ চাব আপুনি যিটো প্ৰশ্ন সুধিছে যে জুবিন গাৰ্গ কেনেকুৱা নোহোৱা হৈ গ'ল হাউ হি ডাইড দেখক এই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ যেতিয়া ইনভেষ্টিগেশ্যন কমপ্লিট হোৱাৰ পিছত যেতিয়া চাৰ্জশ্বিট ফাইল কৰিব এই চাৰ্জশ্বিটত সেই প্ৰশ্নটো হ'ব এতিয়া আমি স্পেকুলেশ্যন কৰিব পাৰোঁ যে এইটো হৈছে নেকি এইটো হোৱা নাই নেকি এইটো হৈছে এতিয়া স্পেকুলেশ্যন হ'ব বস্তুটো কিন্তু আপোনাৰ এইকাৰণে মই প্ৰথমতে কৈছিলোঁ ন্যায় মানে ফেয়াৰ ইনভেষ্টিগেশ্যন তথ্যখিনি ফেয়াৰলি আনিব লাগিব কোৰ্টত এই ফেয়াৰ ইনভেষ্টিগেশ্যনৰ পৰাই আপুনি তেতিয়া আমি গম পাম যে একচুৱেল ঘটনাটো কি হৈছে আপুনি যিটো প্ৰশ্ন কৰিছে ইটছ এ ভেৰি ৰেলিভেণ্ট কুৱেশ্যন এইটো চবৰ মনতে আছে চবেই এইটোৱে ভাবি আছে যে তেওঁ হ'ল সেইকাৰণে ইনভেষ্টিগেশ্যনটো ফেয়াৰ হোৱাৰ পিছত যেতিয়া চাৰ্জশ্বিটটো ফাইল হ'ব তেতিয়া গৈ পেলাই আমি প্ৰকৃতি ৰূপে আমি পাম গতিকে দেখক এটা স্পেকুলেশ্যন কৰি দিয়া সহজ কিন্তু স্পেকুলেশ্যন হেজ টু বি বেকড বাই ছাম এভিডেঞ্চ কিবা তথ্য লাগিব যে মই কৈছোঁ এইটো ক'লা বিকজ এই ৰংটো অমুক আছে তমুক আছে এইকাৰণে এইটোৰ উত্তৰৰ কাৰণে দেখক আমি 90 দিন পিছত যেতিয়া চাৰ্জশ্বিট যেতিয়া ফাইল হ'ব তেতিয়াই আমি চবেই পাই যাম কেলৈ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কপি চবি আপোনালোকেও ল'ব পাৰিব কোৰ্টৰ পৰা মানে সেইটো প্ৰশ্নৰ উত্তৰ চাৰ্জশ্বিট ফাইল কৰাৰ পিছত দিয়াটো সম্ভৱ হ'ব বুজিছোঁ আৰু আছে নেকি প্ৰশ্ন কৰিবা চাৰ্জশ্বিটৰ কথা ওলাইছে যেতিয়া চাৰ্জশ্বিট নমস্কাৰ মই এতিয়া এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আমি দেখিব পাইছোঁ যে মানে যোনটো দলৰ এতিয়া চৰকাৰ প্ৰতিনিধিত্ব কৰি যোনখন চৰকাৰ বনি আছে সেই দলটোৱে আজি ৰাজপথত ওলাই আহিছে প্ৰতিবাদ কৰিছে আমিও জুবিন অনুৰাগী ময়ো জুবিন অনুৰাগী বুলি প্ৰতিবাদ কৰিছে তেওঁলোকৰ দলে আকৌ সেইখন চৰকাৰ বনাই আছে আৰু তেওঁলোকে কিয় প্ৰতিবাদ কৰিছে সেইটো আমি গম পোৱা নাই আমাৰ মতেদিতো তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ওপৰত প্ৰতিবাদ কৰিছে কিন্তু উচ্চতম ন্যায়ালয়ে তেতিয়াই মানে ন্যায়িক প্ৰক্ৰিয়াটো আৰম্ভ কৰিব যেতিয়া চাৰ্জশ্বিটখন প্ৰদান কৰা হ'ব কিন্তু এতিয়া চৰকাৰী পক্ষই যে কৈছে যে চাৰ্জশ্বিটখন 90 দিনৰ পিছত প্ৰদান কৰা হ'ব কিন্তু জনসাধাৰণে বিচাৰিছে যে 10 দিনৰ ভিতৰত সেই চাৰ্জশ্বিটখন প্ৰদান কৰিব লাগে এই মানে কথাখিনিত আপোনাৰ কি মতামত সেয়া আমি জানিব বিচাৰিছোঁ দেখক মই কোনে কেলে প্ৰটেষ্ট কৰিছে আই নট গোইং টু ডেট মই মোৰ নিজৰ হেৰিটো মই লিমিটেড ৰাখিম যে এইটো লিগেল টক্স মানে আইনত ইয়াতে প্ৰভিশ্যন কি আছে এতিয়া আপুনি কৈছে 10 দিনৰ চাৰ্জশ্বিট CRPCয়ে কয় যে ইনভেষ্টিগেশ্যন এটা 24 আৱাৰ্ছত কমপ্লিট হ'ব লাগে কিন্তু ৱেদাৰ ইট ইজ পচিবল সব ইনভেষ্টিগেশ্যন 24 আৱাৰ্ছত কমপ্লিট হ'ব লাগে মই আপোনাক ধাৰা কৈ দিছোঁ 165 CRPCয়ে কয় ইনভেষ্টিগেশ্যন 24 আৱাৰ্ছত কমপ্লিট হ'ব লাগে দেট ইজ এন আইডিয়েল চিটুৱেশ্যন আটাইতকৈ ভাল চিটুৱেশ্যন কিন্তু এইটো সম্ভৱ নহয় তাৰপিছত কি হয় আপোনাৰ তেতিয়া আপোনাৰ ডিপেণ্ড হ'ব যে তেওঁৰ এগেইনষ্টত অভিযোগটো কি আছে
তেওঁৰ এগেইনষ্টত যদি এনেকুৱা এটা অভিযোগ থাকে যিটোৰ কাৰণে তেওঁ যদি প্ৰুভ হৈ যায় মানুহটো 10 বছৰকৈ ওপৰ যদি তাৰ পানিশমেণ্টটো থাকে তেতিয়াহ'লে সেই মানুহটোক আপুনি 90 দিনলৈ ৰাখিব পাৰিব কাৰাদণ্ডতে যদি 90 দিনৰ ভিতৰত আপোনাৰ তদন্ত যদি হেক নহয় তেওঁৰ এটা কনষ্টিটিউচনেল ৰাইট আহি যাব তেওঁক আপুনি জামিনত দিবই লাগিব এটো কোৰ্টও আপোনাক নোৱাৰিব বিকজ এটো তেনেহ'লে আপোনাৰ কনষ্টিটিউচন এমেণ্ড কৰিব লাগিব সেইকাৰণে এই যে 90 দিনটো আহে আচ্ছা তাৰ আগত এটা বস্তু কৈ থওঁ আৰু যদি যোনটো অভিযোগ যেটো আছে হেতু হিচাপে যদি তেওঁৰ পানিশমেণ্টটো 10 বছৰৰ তলত হয় তেতিয়া 60 দিন ৰাখিব পাৰে এই 60 দিনৰ ভিতৰত যদি চাৰ্জশিট ফাইল কৰি দিয়ে যদি নকৰে তেতিয়া তেওঁ জামিনত ওলাই যাব এই কাৰণে ইয়াতে গভৰ্ণমেণ্টে কৈ আছে যে 90 দিনৰ ভিতৰত এইটোৰ কাৰণে 90 দিনটো ইম্পৰ্টেণ্ট কিন্তু 90 দিনৰ ভিতৰত যদি চাৰ্জশিট ফাইল নকৰে তেওঁ জামিনত ওলাই যাব পাৰিব সো 90 দিন সো লয় কয় 24 আৱাৰ আইডল সিচুৱেশ্যন আটাইতকৈ ভাল সিচুৱেশ্যন কিন্তু যদি পসিবল নহয় তেতিয়া আপুনি আসামীজনক মেজিষ্ট্ৰেটৰ পৰা লৈ পেলাই জুডিশিয়াল ৰিমাণ্ডত এতিয়া তেওঁ ৰিমাণ্ডত আছে একটাকে ৰিমাণ্ডত থাকিব লাগিব আৰু 90 ডিজৰ ভিতৰত চাৰ্জশিট ফাইল কৰিব লাগে যদি নোৱাৰে তেতিয়া তেওঁ জামিনত যাব এতিয়া সাপোজ তদন্ত কমপ্লিট হোৱা নাই 90 ডিজৰ ভিতৰত তেতিয়া কি হ'ব তেতিয়া কি তেওঁলোকে জামিন পাই যাব নেকি তেতিয়াও প্ৰভিজন আছে আপুনি পাৰ্ট চাৰ্জশিট দিব পাৰে কমপ্লিট নহয় পাৰ্ট চাৰ্জশিট যে ফাৰ্দাৰ ইনভেষ্টিগেশ্যন চলি আছে আমি এতিয়া পাৰ্ট চাৰ্জশিট দি দিম পাৰ্ট চাৰ্জশিটো যদি আপুনি দি দিয়ে তেতিয়া আপোনাৰ এই যে বেইল যেটো 90 দিনৰ পিছত 100% পাই যাব সেই ৰাইটটো গুচি যাব সো প্ৰবলি এইটো কেছত যেতিয়া কৈ আছে এতিয়া তো আমি তো জাস্ট উইল হ্যাভ টু ওয়েট কি কৰি আছে তো 90 ডেজৰ ভিতৰত যদি চাৰ্জশিট দি দিয়ে তেওঁৰ সেই অধিকাৰ যেটো এটা মৌলিক অধিকাৰ আছে সেই অধিকাৰটো তেওঁ নাথাকিব আৰু তেওঁলোকৰ আৰু এটা প্ৰশ্ন আছে যেটো মানে ৰাইজে দাবী কৰি আছে যে 10 দিনৰ ভিতৰত চাৰ্জশিট দিব লাগে হেতু কথা অকমান কৈ দিয়ক যে ইনভেষ্টিগেশ্যনটো প্ৰপাৰ নহব ইমান কম না দেখক 10 দিনৰ ভিতৰত এতিয়া দেখক কোনবাই 10 দিন মতে এইকাৰণে গলো আইডল সিচুৱেশ্যন ইজ 24 আৱাৰ্স এটো মই কোৱা কথা নহয় ব্ৰিটিছে লিখি থোৱা যেটো আমাৰ দেশত চলি আছে 16 প্ৰভিজন এতিয়া 10 দিন 15 দিন মই ক'ব পাৰিম যেটো আইনত আছে 90 ডেজ টাইম আছে 90 ডেজ টাইম আছে 90 ডেজৰ ভিতৰত যদি ইনভেষ্টিগেশ্যন কমপ্লিট নহয় পাৰ্ট চাৰ্জশিট দিয়াৰো প্ৰভিজন আছে হেতুও পাৰিব তদন্ত হেৰিয়ে কৰিবলৈ আৰু এটো এসআইটি ইজ হেডেড বাই এন আইপিএস অফিচাৰ এণ্ড আই এম শিওৰ তেওঁ জানে এইবোৰ ৰাইট তেওঁ এইবোৰ জানিব যে এইটো কেনেকুৱা হেৰি কৰিব লাগে আমি এপিএসসি কেছতো দেখিছোঁ পাৰ্ট চাৰ্জশিট দিয়া হৈছে তাৰপিছত কমপ্লিট চাৰ্জশিট পিছত দিয়া হৈছে এতিয়া আমি শুনিবলৈ পাই আছোঁ আমি বিচাৰিছোঁ যে এই বিচাৰ প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেক কোৰ্টত দিব লাগে যে কিন্তু আমি নতুন প্ৰজন্মই বা বহুত মানুহে নাজানে যে ফাষ্ট ট্ৰেক কোৰ্টখন কি হয় কেনেকুৱা ধৰণে ফাংচন কৰে বা সেই বিষয়ে যদি আপুনি আৰু অলপ যদি বহলাই ক'ব পাৰে প্ৰথমত মই আপোনাক এটা বস্তু কৈ দিওঁ আমাৰ যেটো ক্ৰিমিনেল প্ৰচিডিউৰ আছে তাতে এটা সেকশন আছিলে 309 তাতে কয় যে ট্ৰায়াল যেটো হ'ব ডে টু ডে হ'ব লাগে নিয়মত ডে টু ডে কিন্তু ডে টু ডে ট্ৰায়াল নৰ্মেলি নহয়গে কে সাক্ষী মাতে দেৰি হয় কেতিয়াবা সাক্ষী আহে নাহে আৰু কিছুমান কোৰ্টত কি হয় বহুত কিটামান কেস এটা কোৰ্টত দি দিয়ে সেইকাৰণে কি পলম হয় দেৰি হয় আপোনাৰ কেস কিনতে ফাষ্ট ট্ৰেক কোৰ্ট যেতিয়া যদি বনাই দিয়ে ফাষ্ট ট্ৰেক কোৰ্টত কি হ'ব আপোনাৰ প্ৰথম কথা এডজৰ্নমেণ্ট নাপাব আপুনি এই যে আজি অধিবক্তা আহি পেলাই সময় লৈ লৈছে অমুক লৈ লৈছে এডজৰ্নমেণ্ট নাপাব আৰু এওঁলোকে দীঘল ডেট নিদিব সোনকালে কৰিব পাৰিলে ডে টু ডে কৰিলে তো খুবেই ভাল মোষ্ট আইডল সিচুৱেশ্যন তো ফাষ্ট ট্ৰেক কোৰ্ট এটা কোৰ্ট য'ত মানে আপোনাৰ কিছুমান নৰ্মেল কোৰ্টত যেনেকুৱাকৈ বহুত বেছি কেছ দিয়ে তাতে ইমান কেছ নিদিয়ে কেইটামান চিলেক্টিভ কেছ দিব তাৰপিছত আপোনাৰ দীঘল ডেট নিদিব হেৰি কৰিব আপোনাৰ এডজৰ্নমেণ্ট কম দিব এইবোৰ হৈছে ফাষ্ট ট্ৰেক কোৰ্ট এইটো গভৰ্ণমেণ্টে কনষ্টিটিউট কৰি দিয়ে যেনেকুৱা আজিৰ ডেটত আমাৰ ইয়াতে আপোনাৰ কামৰূপত আছে পক্সো যিকেইটা আপোনাৰ এই মাইনৰ গাৰ্লছৰ যিকেইটা ছেক্সুৱেল অফেন্সৰ কেছ এইকেইটা ফাষ্ট ট্ৰেক কোৰ্টতে হয় তাতে খুব আপুনি দীঘলীয়া ডেট নাপাব হেৰি নাপাব এডজৰ্নমেণ্ট নাপাব সোনকালে হেক কৰিব লাগে সো এইটোৱে ফাষ্ট ট্ৰেক কোৰ্ট বেছিকেলি এইটো কেছৰ ক্ষেত্ৰত যিমান দূৰ সংবাদ মাধ্যমত পাইছোঁ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে ডে টু ডে এভৰি ডে হিয়াৰিং হ'ব এই কেছৰ এইটো এভৰিডে হিয়াৰিং কেবিনেটৰ সিদ্ধান্তটো ইট ইজ ইন একৰ্ডেন্স উইথ ল কিলকি 309 সিআৰপিসিতে প্ৰভিজন আছে ডে টু ডে ট্ৰায়ালৰ যিখিনি লিগেল বস্তু ডিসকাস কোনবা এটা তো প্ৰভিজন থাকিব লাগিব নহলে তো এক্ট এমেন্ড কৰি পেলাই তেতিয়া আহিব লাগিব ডে টু ডে ট্ৰায়াল যদি কৈছে ময়ো শুনিছো ডে টু ডে ট্ৰায়াল কাৰেক্ট ইট ইজ এবসলিউটলি কাৰেক্ট কিলকি
আমাৰ CRPC 309ত প্ৰভিশনে আছে যে ডে টু ডে ট্ৰায়াল হ'ব পাৰে হ'ব পাৰে। এণ্ড ইন অল প্ৰবেবিলিটি এইটো কেছত যিটো পাব্লিক প্ৰেছাৰ পাব্লিক সেন্টিমেন্ট আছে ডে টু ডে ট্ৰায়েল হ'ব সেইটোৱে। আৰু নমস্কাৰ সুমিবা, বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক আমাক এই জুবিন গাৰ্গৰ বিষয়ে যিটো আপোনালোকৰ লিগেল টক্সৰ জৰিয়তে অসমৰ ৰাইজক যিবিলাক জনাবলৈ বিচাৰিছে আপোনালোকে তাৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ প্ৰশ্নটো প্ৰথম হ'ব, যিহেতু আমি SITৰ কথা পাতি আছিলোঁ, তো প্ৰথম প্ৰশ্নটো হ'ব, মানুহে এতিয়া বা অসমৰ ৰাইজে ক'ব বিচাৰিছে কেছটো SITৰ সলনি CBI দিয়াটো বিচাৰিছে। তো মই জানিব বিচাৰিম যে SIT আৰু CBI দুটাৰ মাজত ডিফাৰেঞ্চটো কি হ'ব, আৰু বহুতে ক'ব বিচাৰিছে যে SITটো কেনেবাকৈ মুখ্যমন্ত্ৰীৰ হাতত আছে নেকি, ক'ৰবাত কিবা হয়তো কিবা খুঁত আছে নেকি। মানে এইটো আমি জানো হয় SITত বহুত উচ্চপদস্থ ব্যক্তি আছে, IPS অফিচাৰ আছে, তেওঁলোকে নিশ্চয় জুবিন গাৰ্গৰ এই ক্ষেত্ৰটোত কিবা এটা ভাল সিদ্ধান্ত দিব, কিন্তু SIT বা CBIক যদি কেছটো দিয়ে তাৰ মাজৰ ডিফাৰেঞ্চটো কি হ'ব পাৰে। তাৰ পাছৰ কথাটো হ'ল, এতিয়া আমি এনেকুৱাও বহুত কেছ দেখিছোঁ যিবিলাক কেছত যেনেকুৱা বহুত মাৰ্ডাৰ কেছ আছে, ৰেপ কেছ আছে, আজিলৈকে মানে ইনভেষ্টিগেশ্যন চলিয়ে আছে কিন্তু জাষ্টিচ পোৱা নাই। জুবিন গাৰ্গৰ ক্ষেত্ৰত এই জাষ্টিচটো আমি পাম নে নাপাম। অসমৰ ৰাইজে বিচাৰিছে ইয়াক 10 দিন ভিতৰত কৰি দিয়ক বা এসপ্তাহৰ ভিতৰত কৰি দিয়ক, কিন্তু আমি কিমান দিন অপেক্ষা কৰিব লাগিব, এইটো আমি উচ্চতম ন্যায়ালয়ৰ পৰা মানে আমি কিমান দিন অপেক্ষা কৰিলে আমি ইয়াৰ এটা ফলাফল লাভ কৰিম, এইটো আমি জানিব বিচাৰিছোঁ বা অসমবাসীয়ে জানিব বিচাৰিছে। সুন্দৰ প্ৰশ্ন। আপুনি দুটা প্ৰশ্ন সুধিছে। প্ৰথম প্ৰশ্ন হৈছে SIT আৰু CBIৰ ডিফাৰেঞ্চটো কি, ঠিক আছে। দেখক, আপোনাৰ প্ৰশ্নটো মই অলপ কাৰেক্ট কৰি দিম। এই ইনভেষ্টিগেশ্যনটো CIDয়ে কৰি আছে। CID এটা অসম পুলিচৰ আণ্ডাৰত এটা টীম, বহুত মানুহ আছে তাতে, 100টা, মানে মই এটা এক্সাম্পল দিওঁ, উদাহৰণ, 100টা মানুহ আছে, তাৰ পৰা এটা টীম বনাই লৈছে 5জন মানুহ, হা। তো এইটো CIDটো আছে অসম, মানে আমাৰ হেৰি কি কয়, অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত। CBI ইজ আণ্ডাৰ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত CBI হেৰি। এতিয়া আপোনাৰ তদন্তৰ পাৱাৰ CBIৰ আৰু CIDৰ বেলেগ বেলেগ নহয়, কিন্তু দে আৰ গাইডেড বাই দ্য ছেইম প্ৰচিডিউৰেল ল। CBIয়ে যিটো কৰিব পাৰে, এৰেষ্ট কৰিব পাৰে, চাৰ্জশ্বিট ফাইল কৰিব পাৰে, তদন্ত কৰিব, ইনভেষ্টিগেট কৰিব পাৰে, ছেইম পাৱাৰ SITৰো আছে। SITৰো ছেইম, কোনো বেলেগ CBI তদন্তৰ কাৰণে এটা বেলেগ আইন, পুলিচ তদন্তৰ কাৰণে এটা বেলেগ আইন, এইটো নহয়, ঠিক আছে। এতিয়া প্ৰশ্ন হ'ল যে এইটো হৈছে পাৰ্থক্য। SIT একচুৱেলি প্ৰশ্নটো হ'ব লাগে CID, কিন্তু এইটো CIDয়ে তদন্ত কৰি আছে। CIDৰ ভিতৰৰ পৰা এটা টীম বনাইছে, স্পেচিয়েল এটা টীম বনাইছে, তদন্তটো CIDয়ে কৰি আছে। আৰু CBI হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট। এইটো হৈছে ডিফাৰেঞ্চ। তদন্তৰ কোনো ডিফাৰেঞ্চ নাই, তদন্তৰ আপোনাৰ দুটাই ছেইম পাৱাৰ। তাতেও এৰেষ্ট হ'ব, ইয়াতেও এৰেষ্ট হ'ব, তাতেও চাৰ্জশ্বিট হ'ব, ইয়াতেও চাৰ্জশ্বিট হ'ব, তাতে যিখিনি প্ৰচিডিউৰ ইয়াতে ছেইম প্ৰচিডিউৰ। আচলতে তেওঁৰ প্ৰশ্নটো হৈছে যে আৰু এটা বস্তু, ছেকেণ্ড প্ৰশ্ন যে ইয়াতে ন্যায় কিমান সোনকালে দিব। আপুনি আৰু এটা বস্তু ইউজ কৰিছে, উচ্চ ন্যায়ালয়, হাইকোৰ্টৰ কথা কৈ আছে, তো উচ্চ ন্যায়ালয়। আচ্ছা, ঠিক আছে। ট্ৰায়েল বস্তুটো হাইকোৰ্টত নহয়, এইটো হ'ব আপোনাৰ ছেশ্যনছ কোৰ্টত। তো উচ্চ ন্যায়ালয়ৰ এতিয়াও কেছটো নাই আৰু এইটো যাবলৈ দেৰি আছে। এইটো যদি ট্ৰায়েল কোৰ্টত যদি কিবা এটা ডিচিশ্যন দিয়ে, যিটো যোন পক্ষই যাক, বিপৰীত পক্ষ হাইকোৰ্টত যাব পাৰে। এতিয়া ছেশ্যন কোৰ্টত এইটো কিমান দেৰি লাগিব, দেখক, মইতো এইটো অলৰেডি আমি ডিছকাছ কৰিছোঁ। ডে টু ডে ট্ৰায়েলৰ প্ৰভিজন আছে, গভৰ্ণমেণ্টে কৈ আছে ফাষ্ট ট্ৰেক কোৰ্ট বনাব। এতিয়া যদি বনায়, আমি আশা কৰোঁ এইটো সোনকালে শেষ হ'ব, হা। মানে তেওঁৰ প্ৰশ্নটো আছিলে যে এইটো CID মানে CBI কিয় দিয়া হোৱা নাই, সেই কথাটো আচলতে এইটো আমাৰ দেখক, এইটো CBI কেলে দিব পৰা নাই, এতিয়া এইটো গভৰ্ণমেণ্টৰ এটা ডিচিশ্যন হ'ব যে CBI মানে এজ ছাচ কোনো ডিফাৰেঞ্চ নাই। এতিয়া CBI কৰিব পাৰে, NIA কৰিব পাৰে, হেৰিয়ে এতিয়া CBI ইনভেষ্টিগেশ্যন বিচাৰি মানুহে হাইকোৰ্টতো পিটিশ্যন কৰিব পাৰে। ইভেন হাইকোৰ্ট হেজ দ্য পাৱাৰ CBI ইনভেষ্টিগেশ্যন দিবলৈ, ঠিক আছে। এইটো কাৰণে এতিয়া এটা ওৱান মেন জুডিচিয়েল কমিশ্যন এটা বহাইছে, জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ আণ্ডাৰত এটা বহাইছে। এইটো এটা ফেক্ট ফাইণ্ডিং বডি, এইটো ছেপাৰেট, এইটো কিন্তু একদম জুডিচিয়েল এটা ফেক্ট ফাইণ্ডিং বডি আছে। চ' ডেট এটা পেৰেলেল এটা হৈ থাকক, ইয়াতে যদি কিবা মিছ হৈছে তাতে ধৰা খাব। এইটোতো জুডিচিয়েল কমিশ্যন, জুডিচিয়াৰী ইজ নট আণ্ডাৰ গভৰ্ণমেণ্ট। জুডিচিয়াৰীতো গভৰ্ণমেণ্টৰ কোনো হেৰি নাই, এইটো কমপ্লিটলি ডিফাৰেণ্ট ব্ৰাঞ্চ অল টুগেডাৰ। ন্যায়পালিকাই মানে নিজাকে সেই তদন্তটো কৰি আছে,
যদি SIT নিজৰ হিচাপত কৰি আছে সেইটো কথা আৰু প্ৰশ্ন আৰু এটা ক'ব বিচাৰিম আমি সংবাদ মাধ্যমত দেখি আছোঁ বাৰে বাৰে এই CIDৰ যিটো ইনভেষ্টিগেশ্যন প্ৰচিডিঅ'ৰ চলি আছে তাৰ পৰা কিছুমান মানে যিবিলাক মন্তব্য ভিতৰত দিছে যেনেকৈ আমি এটা কথা দেখিলোঁ জুবিন গাৰ্গক বিষপান কৰোৱাই মৰালে বুলি শেখৰজ্যোতি গোস্বামীয়ে ক'লে এই যিবিলাক কথা ভিতৰৰ পৰা যে বাহিৰলৈ আহি আছে এইটো একৰ্ডিং টু ল কিমান যোগ্য মানে আমি অসমৰ ৰাইজৰ মাজত মানে এটা সংঘাতৰ পৰিৱেশ সৃষ্টি কৰি আছে বাৰে বাৰে এটা ষ্টেটমেণ্ট আজি এজনে দিব সেইটো মিডিয়াত ভাইৰেল হ'ব এইটো যোগ্য নে এইটো এটা এনেই মানে এটা বিতৰ্কিত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মানুহৰ মাজত এনেকুৱা প্ৰশ্নবিলাক উত্থাপন কৰি আছে নৰ্মেলি এটা ইনভেষ্টিগেশ্যন যেতিয়া চলি থাকে এই গোটেই ইনভেষ্টিগেশ্যনবোৰ এটা কেছ ডায়েৰীতে ৰেকৰ্ড হয় ঠিক আছে আৰু এই কেছ ডায়েৰীটো পাব্লিক প্ৰচিকিউটাৰ আৰু যোনজন জাজ আছে তেওঁৰ বাহিৰত এই কেছ ডায়েৰীটো কোনো চাব নালাগে কিন্তু আপুনি যিটো কথা কৈ আছে এইটো SITয়ে কৈছে না কোনোবা এইটোতো হেৰিয়ে ষ্টেটমেণ্ট দিছে SIT কোৱা নাই নেকি কথাটো ক'বাৰ এই আমাৰ গোস্বামী কি এইটো কি গোস্বামী এই ড্ৰাম যে বজাই যে শেখৰজ্যোতি গোস্বামীৰ ষ্টেটমেণ্ট এইটো তেওঁ কোনোবা মিডিয়াৰ ওচৰত না ক'ৰবাত এটা বাইটত এইটো কথাটো কোৱা হৈছে SITৰ যোনজন গুপ্তা যোনে SIT হেড কৰি এইটো কথাটো ওলাইছে ক'ৰ পৰা যদি ইনভেষ্টিগেশ্যন দেখক ইনভেষ্টিগেশ্যন যিটো ইনভেষ্টিগেশ্যনত কি হৈছে এইটো নৰ্মেলি আপুনি যদি সোধে মোক যে আইনত কিবা প্ৰাৱধান আছে নেকি বা কিবা প্ৰভিশ্যন আছে নেকি যে ইনভেষ্টিগেশ্যনৰ বস্তুবোৰ মিডিয়াত ক'ব লাগে ইনভেষ্টিগেশ্যন অফিচাৰে কিবা মই আজিলৈ পোৱা নাই এনেকুৱা কোনো প্ৰভিশ্যন ইনভেষ্টিগেশ্যনৰ বস্তুটো কেছ ডায়েৰীতে লিখা হ'ব আৰু কেছ ডায়েৰীটো কোৰ্টত যাব এইটো জাজে চাব পাৰিব আৰু যোনজন পাব্লিক প্ৰচিকিউটাৰ যোন চৰকাৰী পক্ষৰ যোনজন অধিবক্তা তেওঁ চাব পাৰিব তেতিয়া এইখিনিতে মোৰ প্ৰশ্নটো হ'ল এই যে SIT টিমটোৱে ইনভেষ্টিগেশ্যন চলাই থকাৰ সময়ত আমাৰ কিছুমান জনসাধাৰণৰ মানুহখিনিক লৈ গৈ কিছুমান বস্তু জনালে নিয়ম মতেতো যিখিনি চাৰ্জশ্বিটত দিব লাগে এই কথাটো কিমান দূৰ আইনসংগত এইটো ময়ো চাইছোঁ ছ'চিয়েল মিডিয়াত কিছুমান মানুহক মাতি পেলাই এইটো দেখক আপুনি মই এজ এ আইনৰ ছাত্ৰ হিচাপে মই ইমানখিনি ক'ব পাৰিম এইটোৰ কোনো আইনী হেৰি নাই কোনো প্ৰভিশ্যন নাই আপুনি কিছুমান বিশিষ্ট মানুহক মাতি পেলাই যে কি ইনভেষ্টিগেশ্যন হৈ আছে এইটো এনেকুৱা কোনো প্ৰভিশ্যন নাই চাগে এইটো কিবা মানুহৰ প্ৰেছাৰৰ কাৰণে যে মানুহক কিবা জনাই ৰাখোঁ কিন্তু আই ডোণ্ট থিংক এইটোৰ কিবা ট্ৰায়েলত সাংঘাতিক প্ৰভাৱ পৰিব সেইটো মই নাভাবোঁ নমস্কাৰ মই জানিবলগীয়া প্ৰশ্ন মানে মোৰ প্ৰশ্ন এটা আছিলে আৰু প্ৰশ্নটো হৈছিলে যে মানে এতিয়া আমি যি তদন্ত ধৰণৰ চলি আছে যি ধৰণৰ কেছ বা যি ধৰণৰ ধাৰা লগাই তদন্ত চলি আছে এতিয়া মোৰ জানিবলগীয়া প্ৰশ্নটো হৈছে যে মানে তেওঁলোকৰ মানে তেওঁলোকৰ শাস্তিটো কি হ'ব মানে যাৱজ্জীৱন কাৰাদণ্ড হ'ব নে কি ধৰণৰ শাস্তি তেওঁলোকক মানে প্ৰদান কৰা হ'ব SITৰ দ্বাৰা এইটো ডিপেণ্ড হ'ব তেওঁৰ এগেইনষ্টত কি প্ৰমাণ কোনটো দুখৰ প্ৰমাণ তেওঁৰ এগেইনষ্টত পোৱা গৈছে মাৰ্ডাৰৰ যদি প্ৰমাণ পাইছে যাৱজ্জীৱন কাৰাদণ্ড আপুনি যিটো কৈ আছে লাইফ ইমপ্ৰিজনমেণ্ট যদি কিবা বেলেগৰ পাইছে সেইটোৰ কাৰণে যিটো আপোনাৰ পানিছমেণ্ট আছে আপোনাৰ আইনত সেইটো পানিছমেণ্ট পাব এইটো নিৰ্ভৰ হ'ব যে তেওঁৰ এগেইনষ্টত কোনটো অভিযোগৰ হেৰিখিনি পাইছে এভিডেঞ্চখিনি পাইছে এইটো এতিয়া আপুনি এইটো ক'ব নোৱাৰিব এইটো যেতিয়া ট্ৰায়েল শেষ হ'ব ট্ৰায়েল শেষ হোৱাৰ পিছত এইটো তেতিয়া চাব লাগিব যে এই যে গোটেইবোৰ যে ধাৰা যে মই যে কৈছোঁ 105, 106, 103 আৰু কিবা সেইখিনিতে কোনটোৰ এগেইনষ্টত এভিডেঞ্চ আছে সেইটো আপোনাৰ হেৰি হ'ব সেইটোৰ ওপৰত নিৰ্ভৰ হৈ পেলাই আপোনাক পানিছমেণ্টটো দিয়া হ'ব এইটো এই ষ্টেজত আপুনি ক'ব নোৱাৰিব আৰু এটা প্ৰশ্ন আছিলে লগতে আমি জানিবলৈ পাইছোঁ যে তাতে প্ৰৱাসী অসমীয়াসকল আছিল ছিংগাপুৰত সেই ঘটনাস্থলীত তো তেওঁলোকৰ শাস্তি একেধৰণৰ হ'ব পাৰে নেকি মানে শেখৰজ্যোতি গোস্বামী হওক বা অমৃতপ্ৰভা মহন্ত তেওঁলোকৰ দৰে শাস্তি যদি আপোনাৰ এইটো প্ৰথম কথাটো ডিপেণ্ড হ'ব ইহঁতে ইনভলভমেণ্ট আছে না নাই যদি ইনভলভমেণ্ট আছে সিহঁতৰো পানিছমেণ্ট হ'ব খালি এটা ইয়াতে প্ৰব্লেম কি আছে ইয়াতে যদি এওঁলোকে ছিংগাপুৰৰ যদি হয় তেতিয়া আমাৰ ছিংগাপুৰৰ লগত এটা ট্ৰিটি আছে তেতিয়া সেই ট্ৰিটিটোৰ থ্ৰুতে আপোনাৰ কৰিব লাগিব এটা মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি বুলি এটা ট্ৰিটি আছে কিন্তু এইটো এটা ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰিত সি তাৰ নিজৰ ছভাৰেণ্টি আছে চ' এইটো ট্ৰিটিত হেৰি কৰিব লাগে কিন্তু যদি আপোনাৰ আৰু ইয়াতেতো আহিছেও এওঁলোকে আহি পেলাই ষ্টেটমেণ্টো দিছে যদি মুঠতে কথা হৈছে যোনে ইনভলভ আছে যিটো দুখৰ কাৰণে যোনে ইনভলভ আছে তাহাঁতৰ পানিছমেণ্ট হ'ব
আৰু আছে নেকি প্ৰশ্ন মাজতে মই আহি পোৱাৰ পিছতে এগৰাকীয়ে মোক সুধিছিলে যে বাৰ কাউন্সিলৰ পৰা যে অধিবক্তাসমূহে কৈছে তেওঁলোকে কোনেও অভিযুক্তসকলৰ কেছ নলয় তেতিয়া তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব মই তেতিয়া কৈছিলোঁ আমি জনাম আপোনাৰ এইখিনি কথা অকণমান বুজাই দিয়ক তেওঁলোকক যে যিহেতু আমাৰ কোৱা গৈছে যে এডভোকেটখিনিয়ে সকলোৱে কৈছে যে কোনো অভিযুক্তৰ কেছ লোৱা নহয় দেখক আমাৰ দেশৰ আটাইতকৈ শ্ৰেষ্ঠ আইন হৈছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মাদাৰ অফ অল লছ বাকী যিমান আইন আছে চব কনষ্টিটিউশ্যনৰ তলত এতিয়া কনষ্টিটিউশ্যনত আৰ্টিকেল 22 কয় এভৰি মেন হেজ এ ৰাইট টু বি ডিফেণ্ডেড বাই এ লয়াৰ অফ হিজ অ'ন চইচ এভৰি মেন হেজ এ ৰাইট টু বি ডিফেণ্ডেড বাই এ লয়াৰ এতিয়া এইটো কনষ্টিটিউশ্যনেল যিটো মৌলিক অধিকাৰ সেই অধিকাৰটোতো আপুনি লৈ ল'ব নোৱাৰে এতিয়া তেওঁক যদি কোনোবা অধিবক্তা যদি অভিযোক্তা এছ'চিয়েশ্যনে যদি কয় যে আমি তেওঁৰ হৈ পেলাই কেছ নকৰোঁ তেতিয়া কোৰ্টে কি কৰিব এজন কোৰ্টৰ ফালৰ পৰা এজন অধিবক্তা দিয়া হ'ব এতিয়া আপোনালোকে দেখিছে মুম্বাই হেৰিতে যিটো হৈছে কাছাবৰ কেছ হৈছে বা আৰু যিবোৰ পাৰ্লামেণ্ট এটাক হেৰি তাতে ইহঁতৰ কাৰণেও কোনো প্ৰাইভেট এডভোকেট অহা নাই ইহঁতক কোৰ্টৰ পৰা কিন্তু এজন অধিবক্তা দিবই লাগিব কিন্তু এইটো আমাৰ সংবিধানত লিখা আছে সেইটো কথা ঠিকে মানে মোক সুধিছিলে তেওঁলোকে অহাৰ আগতে আৰু আছে নেকি প্ৰশ্ন তোমালোকৰ জানিবলগীয়া হয় মোৰ প্ৰশ্নটো আচলতে আছিলে অকণমান মানে জুবিন দা ঢুকুৱাৰ সেই মানে শোকৰ বাতৰিটো পোৱাৰ পৰাই অসমবাসীসকল বহু আৱেগিক হৈ আছে আচলতে মানে সকলোৰে এটা ভাৱ আহে যে আমি কিবা এটা কৰিব পাৰোঁ নেকি ন্যায় দিবলৈ আমি একো উপায় নাপাওঁ মানে আমি কি কৰিম নাজানো উপায় নাপাই গানকে শুনো গানকে গাওঁ তেখেতৰ কিন্তু আমি আজিকালি মানে এটা চলিছে যে কিবা এটা হ'লেই ৰাজপথত এটা গাঁত হ'লেও আমি মুখ্যমন্ত্ৰীজনলৈ চাওঁ যে তেখেতে কিবা এটা কৰি দিব নেকি সেইবাবে এইটো কেছতো আমি তেখেতলৈ আশা পালি ৰৈছোঁ কিন্তু সেইদিনা তেখেতে নিজে আহি ক'লে যে ময়ো জুবিন অনুৰাগী মোকো জাষ্টিচ লাগে কিন্তু তেখেতে সেইষাৰ কোৱাৰ পিছত আমি কাক আচলতে প্ৰশ্ন কৰাটো উচিত তেখেতক মই দোষী সজাবলৈ যোৱা নাই তেখেতো জুবিন অনুৰাগী সকলো জুবিন অনুৰাগী কিন্তু আচলতে উচিত প্ৰক্ৰিয়াটো কি আমি যদি ভাবোঁ যে আমি কিবা এটা ন্যায়ৰ জৰিয়তে কৰিব পাৰোঁ কিবা আছে নেকি আমি কৰিব পৰা অসমীয়াই জুবিন দাৰ বাবে কৰিব পৰা সামান্য কিবা এটা আছে নেকি এতিয়াও মানে লিগেলি মানে কোৰ্টৰ মজিয়াত আপোনাৰ পাব্লিক প্ৰচিকিউটাৰ থাকিব ষ্টেটৰ হৈ পেলাই আপোনাৰ পাব্লিক প্ৰচিকিউটাৰে কেছটো আগবঢ়াব লিগেলিতো আপোনাৰ CRPCৰ আণ্ডাৰতো এনেকুৱা মই একো প্ৰাৱধান দেখা নাই নাই এইটোতো মোৰ হিচাপততো এনেকুৱা আপোনালোকে লিগেলি কোৰ্টত এনেকুৱা কোনো ছেপাৰেট পিটিশ্যন আপোনালোকে ফাইল কৰিব চাকে নোৱাৰিব এটলিষ্ট মোৰ জ্ঞাতত নাই এইটো আপোনাৰ পাব্লিক প্ৰচিকিউটাৰে কৰিব যি কৰিব এবাৰ যেতিয়া কোৰ্টত আহি যাব তেতিয়া গভৰ্ণমেণ্টৰ হাতৰ পৰাও নাই এইটো তেতিয়া পাব্লিক প্ৰচিকিউটাৰ আৰু কোৰ্টৰ হেৰিতে হেৰি হ'ব আৰু কোৰ্টে চাব এইটো তেওঁলোকৰ অধিবক্তা আৰু আপোনাৰ পাব্লিক প্ৰচিকিউটাৰ এওঁলোকৰ ভিতৰতে আচলতে সকলো ইমান বেছি আৱেগিক হৈ আছে চবৰে মন গৈছে যে কিবা এটা কৰোঁ এতিয়া যেতিয়া আইনী প্ৰক্ৰিয়া চলি আছে যাতে আইনী প্ৰক্ৰিয়াটো আমি কিবা এটা সহায় কৰোঁ সেইটো কথা আচলতে আমি দেখিবলৈ পোৱা গৈছে জুবিন দাৰ লগত যিসকল লাষ্ট কেইবছৰমানৰ পৰা গান গাইছিলে তেওঁলোককো মাতি অনা হৈছে তেওঁলোকেও কি জানে বা সিদ্ধাৰ্থ তেওঁলোকক কি ব্যৱহাৰ কৰিছে এই কথাবোৰ জানিবলৈ মোৰ এনেকুৱা লাগে যেন ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে আস্থা আছে তেওঁলোকে ন্যায় দিব আৰু ইনভেষ্টিগেশ্যনটো ঠিকেই চলি আছে যেন মানে মোৰ ভাৱেৰে লাগে এতিয়ালৈকে নে কি কয় আপুনি ইনভেষ্টিগেশ্যন এতিয়া এওঁলোকে ইনভেষ্টিগেশ্যনত কেছ ডেটে কি কৰিছে এইটো আমি গমো নাপাওঁ এইটো আমাৰ জনা কথাও নহয় হা এইটো ইনফেক্ট এইটো ক'বও নালাগে কেলে ইনভেষ্টিগেশ্যন ছাপ'জ এটা ফালে গৈ আছে যদি এওঁলোকে চব ডিছক্ল'জ কৰি দিয়ে তেতিয়া সেই মানুহবোৰ হুঁচিয়াৰ হৈ যাব পাৰে সেই মানুহবোৰ ইহঁতৰ কাৰেক্টিভ ষ্টেপ লৈ ল'ব সেইকাৰণে এইটো ইনভেষ্টিগেশ্যন শুড বি ইন এ ক্লোজ ডোৰ এইটো যদি হয় মঞ্জিতা ন তেওঁলোকেও পিছত সুবিধা ল'ব পাৰিব পাৰে যদি যে সাধাৰণক কিয় জনোৱা হৈছে ইনভেষ্টিগেশ্যনৰ পিৰিয়ডৰ সময়ত এই কথাটো এটা মানে আহিব সেইটো এওঁলোকৰ অধিবক্তা এইটো উঠাব পাৰে যে আপুনি ইনভেষ্টিগেশ্যনৰ সময়ত কিন্তু এইটো ক্ষেত্ৰত সেইবোৰ যুক্তি ইয়াতে মোৰ নালাগে এইবোৰ যুক্তি খুব এটা খাটিব বুলি আৰু কিন্তু ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰখাটো খুবেই জৰুৰী নহ'লে দেশ নচলিব উইল হেভ টু বিলিভ ইন দ্য জুডিচিয়াৰী আজিলে জুডিচিয়াৰীয়ে কোনো এনেকুৱা চেঞ্চিটিভ ইছ্যুতে আজিলে জুডিচিয়াৰীয়ে কেতিয়াও কোনো ধৰণৰ পক্ষপাতি হেৰি কৰা নাই কিন্তু ন্যায়পালিকাৰ ওপৰত যদি এটা সমাজৰ বিশ্বাস নাই তেনেহ'লে সমাজে নচলিব তেনেহ'লে মই মোৰ হিচাপত এটা ডেফিনেশ্যন বনাম তেওঁৰ হিচাপত বনাব
কোনোবাই ক'ব এইকাৰণে আল্টিমেটলি এইকাৰণে মই প্ৰথমতে কৈছোঁ যে ইনভেষ্টিগেশ্যনটো ফেয়াৰ হ'ব লাগে কোনো ইফালেও নহয় ইফালেও নহয় একদম যিটো সঁচা ফেক্ট সেইটো কোৰ্টত ৰাখিব লাগে বাকী মোৰ দৃঢ় বিশ্বাস মানে আই এম কনফিডেণ্ট যে আপোনাৰ কোৰ্টৰ ফালৰ পৰা কোৰ্টে গোটেইখিনি বস্তু যিখিনি কৰিব লগা আছে কৰিব মোৰ আৰু এটা প্ৰশ্ন আছিলে মানে আপোনালোক ধৰি লওক এতিয়া জুডিচিয়াৰীৰ মানুহ আৰু আমি সাধাৰণ ৰাইজ আৰু জুডিচিয়াৰীৰ ওপৰত আমি বিশ্বাস ৰাখিছোঁ কিন্তু আপোনালোক আৰু আমাৰ মাজত এখন বেৰ আছে আমি বেৰখনৰ এইপাৰৰ পৰা যিমান পাৰোঁ কৰিছোঁ আপোনালোকক প্ৰেছাৰ দিবলৈ যে কামটো সোনকালে হওক ন্যায় পাওক আৰু সেয়েহে আমি সৰু সৰু কাম যেনেকৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগটো ভাইৰেল যায় প্ৰত্যেক দিনাই ইণ্ডিয়াতে সেইটো হাইপত গৈ আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আজিকালি সকলোৱে পষ্ট এটা দিওঁতে জাষ্টিছ ফৰ জুবিন গাৰ্গ নিলিখাকৈ পষ্ট নকৰেই তো এইবোৰ যি এফৰ্টছ সামান্য এফৰ্টছ এইবোৰে কিবা প্ৰভাৱ পেলাই কিনে জুডিচিয়াৰীত মানে ধৰি লওক কোনোবা এটা কাম হওঁতে যদি 10 দিন লাগিল হয় এইখিনি কৰাৰ কাৰণে সেইটো 9 দিন বা 8 দিনত হ'বনে এবছলিউটলি সেইটো দেখক জুডিচিয়াৰী ইজ নট মানে এইটো সমাজৰ বাহিৰৰ নহয় ইটছ অলছ এ পাৰ্ট অফ দ্য ছ'চাইটি এইবোৰৰ কাৰণে বস্তুটোতে আপোনাৰ ফাষ্ট ট্ৰেক কৰিব এইখিনি বস্তুতে আননেচেচাৰী এডজনমেণ্ট নহ'ব সেইখিনি বস্তু এতিয়া হেছটেগ জুবিনৰ যিখিনি হেৰি ওলাইছে টেণ্ডেঞ্চি কিবা না কিবা এটা প্ৰভাৱ থাকিব পজিটিভ প্ৰভাৱ থাকিব এইখিনি এই যে হেছটেগ ফৰ জুবিন গাৰ্গ চবে লিখি আছে এই অসমবাসী লিখিছে গোটেই এতিয়া ভাৰতে লিখিছে এই মানে এই গোটেই হেছটেগ জুবিন গাৰ্গ ছ'চিয়েল মিডিয়াৰ জৰিয়তে গোটেই বিশ্বত এটা প্ৰভাৱ পৰিছে সকলো মানে জুডিচিয়াৰীও এটা আণ্ডাৰ প্ৰেছাৰত আহিছে যে এইটো ফেয়াৰ ট্ৰায়েল হ'বই লাগিব ফেয়াৰ ইনভেষ্টিগেশ্যন হ'বই লাগিব কাৰণ গোটেই বিশ্বই চাই আছে নহয় জানো সেই কথাটো এটা সাংঘাতিক এটা ইম্পেক্ট পৰিব বুলি মই ভাবোঁ মই ইয়াতে এটা বস্তু জুডিচিয়াৰী কেতিয়াও প্ৰেছাৰত কাম নকৰিব জুডিচিয়াৰী উইল ৱাৰ্ক জুডিচিয়াছলি ঠিকে আছে আৰু কিয় জুডিচিয়াৰীৰ কামে হৈছে ইম্পাৰ্চিয়েলি কোনো পক্ষবাদী নকৰিবলৈ ইম্পাৰ্চিয়েলি দিয়াটো আৰু সেইটোৱে প্ৰকৃতিতে ন্যায় হ'ব আৰু আই এম কনফিডেণ্ট যদি তদন্তই যিখিনি বস্তু যদি ঠিক ঠাককৈ কোৰ্টত যদি দিয়ে জুডিচিয়াৰীৰ ওপৰত মোৰ ফুল ফেইথ আছে তাতে আৰু কোনো হেৰিয়ে নাই দ্বিতীয় মতে নাই ঠিকে কৈছে আপুনি আৰু কিবা প্ৰশ্ন আছিলে নেকি হেল্ল' ইয়াৰ আগৰ এটা প্ৰশ্ন আছিলে তাৰ লগত সংগত ৰাখিয়ে মই ক'ব বিচাৰোঁ যিটো কৈছিলে যে আমি অসমীয়া ৰাইজে কিবা কৰিব পাৰোঁ নেকি বা আমি এজ এ মানে পাৰ্চন ইয়াৰ কাৰণে কিবা কৰিব পাৰোঁ নেকি যেতিয়া আমি দেখিছিলোঁ জুবিন দাৰ ঢুকুৱা খবৰটো আহিছিলে তেতিয়া আমাৰ ইয়াতে দেখিছিলোঁ বহুত ৰাইজে মানে বেলেগ বেলেগ পুলিচ ষ্টেচনত থানাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ এগেইনষ্টত FIR দিছিলে কেছ দিছিলে এই যিখিনি কেছ এইসমূহে মানে কেনেকৈ এই জাষ্টিছ ফৰ জুবিন গাৰ্গৰ কেছটোৰ ওপৰত মানে একচুৱেলি তদন্তটো কৰোঁতে মানে কেনেকৈ প্ৰভাৱ পেলাব সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট আছে TT এণ্টনি বুলি সেই জাজমেণ্টটোতে কৈছে যদি এটা ইনচিডেণ্টৰ ওপৰত যদি মাল্টিপল FIR হয় তারপর এটা ইনসিডেন্টের উপর মাল্টিপল এটারকে বেশি যদি FIR হয় তেতিয়াহ'লে গোটেইখিনি FIR ক্লাব কৰিব লাগিব কৰি এটা সিঙ্গল FIR হিচাপে ট্ৰিট কৰিব লাগিব নহলে কোনবা এটা তদন্ততে কোনবা এটা দুখী হাৰি গল কোনবা এটাতে কোনবা এটাক বেলেগ কৈছে তেতিয়া বস্তুটো সো এই ইয়াতেও এইটো ক্ষেত্ৰতে মাল্টিপল এটাৰকে বেশি FIR হেৰি হৈছে বিভিন্ন থানাতে FIR দিয়া হৈছে এটো অলৰেডি এটা FIR হিচাপে ট্ৰিট কৰি পেলাই তদন্তটো হ'ব প্ৰথম FIRটো এইটো আছিল না প্ৰথম এইখন আছিল আমাৰ ফাৰ্স্ট FIRটো মৰিগাঁও থানা সেই FIRটো কিন্তু এটা অধিবক্তাই দিছে আৰু হেতু মই খুব গৰ্ব এইটো কিন্তু এজন এডভোকেটে দিয়া FIR হয় ভাবো মোটামুটি কথাবোৰ আমি পাতিলোঁ চাগে ন যিখিনি আচলতে আমাৰো এনেকুৱা লাগিছে আমি যেন ষ্টুডিঅ'ত বহি কথা নাপাতো ওলাই আহোঁ বিভিন্ন প্ৰশ্ন আহি আছে আমাৰ মাজতো এই যে কৈ আছে যে কি কৰিলে ভাল লাগিব আমাৰ সকলোৰে তেনেকুৱা হৈছে কি কৰিলে ভাল লাগিব সেইটো ভাবিয়ে চাগে আমি আজি ওলাই আহিছোঁ মানে তোমালোকৰ লগতে কথা পাতিম যেন ওৱান টু ওৱান ডাইৰেক্ট প্ৰশ্নখিনি কথা পাতিলেও আমাৰ ভাল লাগিব আমি সকলোৱে বিচাৰোঁ জুবিন দাই ন্যায় পাওক আৰু জুবিন দা ইমান সঁচা অন্তৰৰ মানুহ তেওঁ ন্যায় পাবই আমাৰ বিশ্বাস ভগৱানৰ ওপৰতো আছে তেওঁ ন্যায় পাবই খালি এতিয়া লাগে যে সোনকালে ন্যায় পাওক নহয় জানো সেই কথাটোৱে আমি সকলোৱে বিচাৰি আছোঁ আৰু সোনকালে ন্যায় পাব বুলি আমি আশাবাদী আৰু যদি কাৰো বিশেষ প্ৰশ্ন নাই তেতিয়া আমি আজিলৈ সামৰোঁ নেকি বাৰু মই এটা লাষ্ট কথা কওঁ হয় এইটো মই আইনৰ কথা নকওঁ দেখক জুবিন দাৰ লাইফৰ পৰা এটা বস্তু আমি সবে শিকিব লাগে সেইটো হৈছে চেৰিটি কৰা যিমান পাৰে চেৰিটি কৰক
বুজিছেনে এইটো সঁচা অৰ্থে যদি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হ'ব যদি আপোনালোকে নিজৰ ক্ষমতাত চেৰিটি মানে এতিয়া মই এইটো ক'ব খোজা নাই আপোনালোকে মা দেউতাক প্ৰেছাৰ দি পেলাই পইচা আনি যিমান পাইছে কোনোবা স্কলাৰশ্বিপ পাইছে তাৰ পৰা 10 টকাও যদি কাবাক যদি দিব পাৰে চেৰিটি যদি কৰে কিন্তু তেওঁৰ নিচিনা চেৰিটি কৰা মানুহ মানে মই মোৰ লাইফত দেখা নাই আছে মানে এতিয়া এনেকুৱা লাগে ন বাকি সবটো আমি সবে জানো বাট দিস পার্ট অফ জুবিন দা ইজ ইট চ্যারিটি পার্ট অফ জুবিন দা তার তেও সবচেয়ে ডাঙৰ হৈছে তেওঁ কোনো পাবলিসিটি দিয়া নাই চ্যারিটি এটো মানুহে কোবাত মোবাইলত উঠাই হেৰি উঠাই পিছতে তেওঁ মৰাৰ পিছতে এইবোৰ ভাইৰাল হৈছে তেওঁৰ জীৱিতকালীন অৱস্থাত আমি গম নাপাওঁ গম পাইছো আসলে গম নাপাওঁ সো মানে তেওঁৰ হুহাতে কি কৰি আছে বাহাতে গম পোৱা নাই সো হেই বস্তুটো নতুন প্ৰজন্মে একচুয়ালি জুবিনদাৰ পৰা শিকা এই বস্তুটো কিন্তু এটা ডাঙৰ লেসন তেওঁ দি গৈছে আৰু মই দেখিছো এতিয়া ৰিসেন্টলি যোৱাকালিও মোৰ চেম্বাৰৰে এজন অধিবক্তা তেওঁ হেৰি স্কুল বেগ ওয়াটাৰ বটল এইবোৰ গুটে ডিস্ট্ৰিবিউট কৰি আছে আজি একচুয়ালি মোৰো যোৱা কথা আছিল কিন্তু এই প্ৰগ্ৰামটো অলপ দেৰি হৈ গৈছিল বুলি এতিয়া চাগে মোক ফোন আহিছে চাগে মই কালিলে এইটো হেৰি কৰি এইটো হেই কাৰণে আমি চ্যাৰিটি কৰিব আৰু গছ ৰুম এই দুটা বস্তু জুবিনদাৰ খুব মানে প্ৰিয় বস্তু আছিল তো সেই দুটা বস্তু আমি সবে কৰি গলে এটো এটা পজিটিভ মানে এটা পজিটিভ হেৰি হ'ব জুবিনদাৰ কাৰণে এটা পজিটিভ ট্ৰিবিউট হ'ব এটা পজিটিভ মই এখন কিতাপত পাইছিলোঁ অলপ দিন আগতে তাতে দেখিলোঁ আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ যেতিয়া গা ভাল নাছিল তেতিয়া জুবিন গাৰ্গে তেওঁলৈ 5 লাখ টকা পঠাই দিছিল এখন কিতাপত লিখা আছে কিন্তু এটো কৈ গৈছে যে এই কথাটো কোনো গম পাব নালাগে এনেকুৱা বহুত উদাহৰণ আছে এনেকুৱা বহুত 8 লাখ টকা এটা লৰাক দিছে ব্ৰেইন সাৰ্জাৰী কৰিবলৈ এনেকুৱা এইটো কাৰণে মই কৈছো না যে এই বস্তুটো শিকিব লগা বস্তু আসলে তেতিয়া আমি জুবিনদাক সকলোৱে ভাল পাওঁ তেওঁ যিখিনি এৰি থৈ গ'ল তেওঁ যিখিনি আদৰ্শ দেখুৱাই থৈ গ'ল আমি ভাবো হেখিনি আমি কেৰি কৰিব লাগিব হেতুৱে আজি সমাজৰ দায়িত্ব বুলি মই ভাবো নহয় জানো পজিটিভ বস্তু কৰি গৈ থাকিলে তেতিয়া জুবিনদাৰ লিগেসি উইল গো ইন এ ভেৰি পজিটিভ মেনাৰ আৰু 50 বছৰৰ বয়সত তেওঁ 100 বছৰৰ কাম কৰি গৈছে তেওঁৰ যেটো আটাইতকৈ ভাল লগা কথা তেওঁ যেটো কৰ্ম সংস্কৃতি দেখুৱাই গৈছে ইমান বেছি কাম কৰে কোনো গম পোৱা নাছিল নহয় জানো গমটো পাই বাৰু তথাপিও মানে তেওঁ যিখিনি কৰিছে এতিয়া যিমান উলাই আছে তো বৰ ডাঙৰ কথা হেহে তেওঁ যিখিনি আদৰ্শ দি থৈ গৈছে যে কৰ্ম সংস্কৃতি জীয়াই ৰাখিব লাগে গছ পুলি ৰুব লাগে মানুহক সহায় কৰিব লাগে এই গুটে কথাবোৰ যদি আমি কেৰি কৰি লৈ যাওঁ আশা কৰো মানে জুবিনদা আমাৰ মাজত সদায় থাকিব হেতুৱে কথা আৰু কিবা ক'বা নেকি মোৰ প্ৰশ্ন নাই আৰু শেষত এটা অনুৰোধ আছলতে সুমিবালে আৰু আমাৰ এডভোকেট ছাৰলে মানে আপোনালোক মই কোৱা নিচিনা আপোনালোক বেৰৰ সিপাৰে আপোনালোকে যি পাৰে কৰক মানে যি পাৰে কৰক আপোনালোকে বেৰৰ সিপাৰৰ নিয়মবোৰ জানে আমি নাজানো আমি ইৰেশনেলি কৰি আছো আবেগত কৰি আছো আমি আপোনালোকে ষ্ট্ৰাকচাৰ্ড ৱেবোৰ জানে আপোনালোকে যি পাৰে কৰক অতি সোনকালে ন্যায় দিয়ক আমাৰ জানিবলৈ বহুত মন গৈছে ছিংগাপুৰৰ সেই সাগৰখনত আচলতে হৈছিল কি সেইটো এটা অসমৰ সবতকৈ ডাঙৰ প্ৰশ্ন সেইটো সেই ছিংগাপুৰৰ সাগৰখনত হ'ল কি জুবিন গাৰ্গ নোহোৱা হৈ গ'ল মই আবেগিক হৈছোঁ জুবিন গাৰ্গ নোহোৱা হৈ গ'ল আমি ৰাতি সদায় গান লগাওঁ সদায় সৰু তেখেতক মানে আপোনালোকে যি পাৰে কৰক সেয়ে মোৰ অনুৰোধ ধন্যবাদ ভাল লাগিল তোমালোকৰ লগত কথা পাতি আমি এই যেটো চেনেলৰ জৰিয়তে আমি আৰম্ভ কৰিছোঁ তাকে আমি আজি কথা পাতিছোঁ আমি যুৱ প্ৰজন্মৰ লগত কথা পাতিম জুবিনদাই যেতিয়ালৈকে ন্যায় নাপায় যেতিয়ালৈকে আইনৰ গুটে কথাবোৰ খোলা নহয় তেতিয়ালৈকে আমাৰ এই যাত্ৰা অব্যাহত থাকিব আমাৰ চেনেলৰ জৰিয়তে আমি জড়িত হৈ থকা আইনসমূহ জনাই যাবলৈ চেষ্টা কৰি যাম মানে কি যি কৰিব পৰা যায় জুবিনদাৰ কাৰণে আমি কৰি যাবলৈ সাজু আছো যেহেতু এতিয়া আমি আইনৰ মানুহ এটলিষ্ট কোৰ্টৰ ভিতৰৰ কিছুমান কথা আমি জানো সাধাৰণ মানুহে নজনাতকৈ আমি কেইটামান কথা বেছি জানিবলৈ পাওঁ সেইখিনি কথাই জনসাধাৰণৰ মাজত ওলাই লৈ যাবলৈ আমি চেষ্টা কৰিম এয়া আমাৰ উদ্দেশ্য সকলোৱে সঁহাৰি জনাবা আজিলৈ ইয়াতে এৰিছোঁ আকৌ লগ পাম আকৌ কথা পাতিম সকলোৱে চাই থাকিব লিগেল টক্স উইথ সুমি মেধি ধন্যবাদ নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশত ডাৱৰৰে ফুল ফুলক আজি নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশত ডাৱৰৰে ফুল ফুলক আজি প্ৰজাপতি
মেলা সপোন পাখি